এটা কথা কওকচোন, প্ৰিয়জনক শেষ বিদায় দি পাইছেনে? যাক নিজৰ কৰা সপোন দেখিছিলে তেওঁক হাঁহি হাঁহি আনৰ হাতত কটাই দি পাইছেনে? ইমানো সহজ নহয় এই শব্দকেইটা ক'বলৈ, কিন্তু যদি এই বাক্যবোৰৰ প্ৰতিটো শব্দ আপুনি এটা এটাকৈ পালন কৰিছে, তেনেহ'লে সঁচা ভালপোৱা কি সেয়া চাগে আপুনি ভালদৰে অনুভৱ কৰিব পাৰিছে। আচলতে কি জানে, ভালপোৱা ব্যক্তিজনক যে নিজৰ কৰিবই লাগিব সেয়া নহয়। কেতিয়াবা কেতিয়াবা ভালপোৱা ব্যক্তিজনক ভাল পোৱাহে যায়, কিন্তু ভাগ্যত নাথাকে। প্ৰিয়জনৰ লগত সপোন দেখিবহে পৰা যায়, কিন্তু সেয়া সপোন সপোন হৈয়ে থাকি যায়, মাথো এটা সময়লৈ স্মৃতি হৈ ৰৈ যায়।